চাওক আপুনি প্ৰশ্ন এটা ডাঙৰ প্ৰশ্ন কৰিলে যে আমাৰ মিত্ৰতা আছে বিটিচি চৰকাৰৰ লগত বিধানসভাত মিত্ৰতা নাই নহয় সেইটো আমি স্পষ্ট কৰি দিছে আমাৰ দলৰ সভাপতি মহোদয় মাননীয় সাংসদ নৱকুমাৰ শৰণীয়ে এইটো স্পষ্ট কৰি দিছে যে আমাৰ বিধানসভাত মিত্ৰতা নাই আমাৰ মিত্ৰতা আছে বিটিচি চৰকাৰৰ লগতহে বিধানসভাত মিত্ৰতা নাই আৰু সেইকাৰণে GSP দলে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আমাক GSP দলৰ গণেশ কছাৰী ডাঙৰে এটা অভিযোগ উত্থাপন দিছে যে অগৰভোট বিভাজন কৰাৰ কাৰণে GSP দলে তামোলপুৰ সমষ্টিত আপোনাক প্ৰক্ষেপ কৰিছে এই ক্ষেত্ৰত আপুনি কি মন্তব্য দিয়ে আপুনি ডাইৰেক্ট একদম এটা প্ৰশ্ন সুধিছে শুনক মোক গণেশ কছাৰী নহয় তামোলপুৰত এই প্ৰথমতে বদনামটো ওলাইছিল যে মোক ইমানুৱেল মুছাহাৰীয়ে প্ৰজেক্ট কৰিছে মোক UPPL দলে প্ৰজেক্ট কৰিছে আৰু এতিয়া শেহতীয়াকৈ গণেশ কছাৰীয়ে কৈছে প্ৰজেক্ট কৰা বুলি মই যদি কওঁ তেখেতক আচলতে বিশ্বজিৎ দৈমাৰীয়ে প্ৰজেক্ট কৰিছে এইটো 100% শুদ্ধ তেখেতে বিশ্বজিৎ দৈমাৰীয়ে প্ৰজেক্ট কৰিছে আৰু তেখেতে বদনামটো আনলৈ ঠেলি দিছে তেখেতে যদি মই কিৰাকাৰী খাইছোঁ মা দুৰ্গাৰ শপত খাই গৈছোঁ যে মই কাৰো প্ৰজেক্ট নহয় তেখেতে আহি মা দুৰ্গাৰ ওচৰত শপত খাব পাৰিবনে কাৰোবাৰ প্ৰজেক্ট নহয় বুলি আপোনালোকে প্ৰথম সেই প্ৰশ্নটো সোধাৰ কাৰণে মই অলপ আৱেগিক হৈছোঁ আচলতে কাৰণ মই কাৰো প্ৰজেক্ট হৈ মোৰ এটা ইয়াত সুনাম আছে সেই সুনামটোক মই দুৰ্নাম হ'ব নিদিওঁ আপোনালোকেও জানে মই সংবাদসেৱীৰ লগতে জড়িত ব্যক্তি গতিকে সেই ব্যক্তিজনে কাৰোবাৰ প্ৰজেক্ট হৈ নিৰ্বাচন নেখেলে আৰু নিৰ্বাচন সেনেকৈ খেলিলে মই ছাইড হৈ গুচি গ'লোহেঁতেন আৰু সেই ব্যক্তি ব্ৰজেন ডেকা নহয় ব্ৰজেন ডেকাৰ ইমেজটো কেতিয়াও নষ্ট হ'ব নিদিয়ে তামোলপুৰৰ ৰাইজৰ মোৰ শ্ৰদ্ধা মৰম আছে সেইকাৰণে মই ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ মই নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ মোৰ লগত তামোলপুৰ সমষ্টিত 17টা জনগোষ্ঠীৰে মোৰ লগত সমৰ্থন আছে মই সেই কথাখিনি স্পষ্ট কৰি দিছোঁ আজি GSP দলৰ যিটো মূল ইছ্যু আছিল অবড়ো গাঁও কৰ্তন হওক অনাবড়ো গতিকে সমস্যা সম্পৰ্কত মাত মাতা হয় এইটো আপোনাৰ ইছ্যু থাকিবনে এইটো ইছ্যু চাওক এইটো ইছ্যু পৰিৱেশ পৰিস্থিতি সাপেক্ষে হ'ব এইটো এখন বেলেগ এইটো হ'ল এটা বেলেগ চেপ্টাৰ আৰু এই নিৰ্বাচন ইছ্যুটো হ'ল বেলেগ চেপ্টাৰ এইটো আন্দোলন এটা বেলেগ এইটো অবড়ো সংগঠন এটা আছে তেখেতসকলে এই মন্তব্যটো দিব মই ৰাজনীতিত ভৰি দিছোঁ যোৱা 8 অক্টোবৰতহে গতিকে এই গাঁও কৰ্তন কৰ্তন সেই কথাটোত যিহেতু এটা সংগঠন আছে সেই সংগঠনৰ নেতৃবৃন্দহে এই কথাখিনিৰ মন্তব্য দিব পাৰিব তামোলপুৰ সমষ্টিক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আমি কেনেদৰে আগুৱাই নিব পাৰোঁ সেই চেষ্টাটোৱে আমাৰ অব্যাহত থাকিব যিহেতু মুজিব আলী ডাঙৰীয়া তেখেতে কৈছে GSP বিগ জিৰ' হ'বলৈ গৈ আছে বুলি কৈছে আচ্ছা চাওক মই প্ৰথমতে কৈছোঁ নে ৰাজনৈতিক ভাষ্য কিছুমান থাকেই আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন ইয়াম যেনেদৰে গণেশ কছাৰী ডাঙৰীয়াই মোক এটা বদনাম কৰিছে ঠিক তেনেদৰে তেওঁলোকে দলীয় ভাষাত ৰাজনৈতিক ভাষাত সেই শব্দটো ক'বই লাগিব সেইটো 2 নৱেম্বৰত ওলাব তেওঁলোকে যিহেতু ৰাজনৈতিক দলৰ একোজন স্প'ক্সমেন তেওঁলোকে সেই ভাষ্যটো দিব লাগিব ভোটাৰক আকৃষ্ট কৰাৰ কাৰণে সেই কথাখিনি ক'বই লাগিব কাৰণ একবাৰেই কিজানি হয়তো ইতিহাসত ৰৈ থাকিব যে ব্ৰজেন ডেকা কেণ্ডিডেট হোৱাৰ বাবেই তেওঁলোকৰ বুকু কঁপি আছে সি UPPLেই হওক সি গণেশ কছাৰীয়ে হওক সি কংগ্ৰেছেই হওক সকলোৰে কিন্তু শংকাত ভুগি আছে কাৰণ মোক বিৰোধীয়ে গালি পাৰিব ময়ো গালি নাপাৰোঁ বিৰোধী মই প্ৰথম কৈ আছোঁ সেইকাৰণে যে আমি সঁচাটোক সঁচা বুলি ক'ম মিছাটোক মিছা বুলি ক'ম নতুন প্ৰজন্মক আমি এই শিক্ষাটো দি যোৱাৰ প্ৰয়োজন আছে এই বাৰ্তাটো নতুন প্ৰজন্মই পাব লাগিব তেতিয়াহে হয়তো তামোলপুৰৰ ৰাজনীতিটো বা অসমৰ ৰাজনীতিটো আমাৰ নিচিনাকৈ যদি আৰু কোনোবা ওলাই আহে তেতিয়াহ'লে অসমৰ ৰাজনীতি প্ৰেক্ষাপটটো হয়তো চেঞ্জ হৈ যাবও পাৰে এজনৰ পাই দুজন দুজনৰ পাই 10জন হয়তো এটা সময়ত সেই বস্তুটো চেঞ্জ হৈ যাব পাৰে আজি যিটো আমাৰ ইয়াত নিৰ্বাচন বুলি ক'লে সেইটো ক'ব নাপায় আচলতে মাত্ৰ টকা কিয় টকা লাগে ইলেকশ্যন খেলতে ইমান টকাৰ প্ৰয়োজন নাই নহয় কোনোবাই কৈছে মই 20 কোটি খৰচ কৰিম কোনোবাই কৈছে মই 30 কোটি খৰচ কাৰ টকা এইবিলাক তেওঁলোকে যে দম্ভালি মাৰি আছে টকাবিলাক কাৰ টকাবিলাকতো আমাৰ আমি সকলোৱে ইনকাম কৰোঁ কিন্তু ইমান টকাটো খৰচ কৰিব নোৱাৰে চৰকাৰী টকা হজম নকৰিলে এখন পূৰ্ণাংগ পৰ্যায়ৰ কলেজ নাই পূৰ্ণাংগ পৰ্যায়ৰ এখন কলেজ কিয় নাই প্ৰতিটো সমষ্টিতে 2-3খনকৈ পূৰ্ণাংগ পৰ্যায়ৰ কলেজ আছে একমাত্ৰ তামোলপুৰ সমষ্টিতে নাই আৰু আমাৰ তামোলপুৰ সমষ্টিৰ প্ৰায় মানুহে BPL কাৰ্ড হোল্ডাৰ তেনেস্থলত সেই ল'ৰা ছোৱালীসকলে কিন্তু মেট্ৰিকত কোনোবাই প্ৰথম বিভাগ পায় কোনোবাই
ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়। হায়াৰ ছেকেণ্ডেৰীটো যিহেতু তামোলপুৰত এখনেই আছে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাত সীমিত ছিট এটা আছে। সেই ছিটকেইটাত যিখিনি ল'ৰা ছোৱালীয়ে পঢ়ে, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোকে সেই হায়াৰ ছেকেণ্ডেৰীত প্ৰাইজন পালেও তাতে সীমাবদ্ধ থাকিব লাগে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীখিনি। কাৰণ তেওঁলোকে বাহিৰত পঢ়িব যোৱাৰ কাৰণে সক্ষম নহয়, পৰিয়ালে তেওঁলোকক সেই খৰচটো দিব নোৱাৰে। গতিকে মোৰ প্ৰথম আৰু প্ৰধান দাবী হ'ব চৰকাৰৰ ওচৰত এখন তামোলপুৰত পূৰ্ণাংগ পৰ্যায়ৰ কলেজ। যিহেতু আপোনালোকৰ আপুনি কৈছে BTC-খনত GSP আৰু UPৰ লগত মিত্ৰতা আছে বুলি কৈছে, এই বিষয়ে এটা চৰ্চা চলি আছে যে আপোনালোকৰ যিটো নেকি এজন EM ঘনশ্যাম দাসে BJPত যোগদান হ'ব বুলি চৰ্চা চলি আছে। নহয় চাওক, সেইটো সাংসদ মহোদয়ে স্পষ্ট কৰি দিছে। আপোনালোকে হয়তো সেই হেৰিটো পোৱা নাই চাগে নিউজটো। তেখেতে স্পষ্ট কৰি দিছে যে এইটো বিৰোধীৰ এটা মানে চক্ৰান্ত। এই যিটো বিৰোধীৰ চক্ৰান্ত BJPত যাব বুলি কোৱাৰ লগে লগে আমাৰ যি কৰ্মকৰ্তাসকলৰ মনটো ভাঙি যাব। আৰু সেইকাৰণে তেওঁতো যোৱা নাই, 20 তাৰিখেতো যোৱা কথা আছিল। কালিতো 20 তাৰিখ, কালিৰ দিনটো চাওক আপোনালোকে, তেখেতে যায় নে নাযায়, তেখেতৰ আছেই। আৰু যিহেতু BTC-তহে মই প্ৰথমতে কৈছোঁ যে BTC-তহে আপোনাৰ হেৰি আছে, মিত্ৰতা আছে, বিধানসভাত কিন্তু মিত্ৰতা নাই। যিহেতু আপোনালোকৰ আপোনাৰ যিটো সমষ্টিত EM-সকলক বা মিনিষ্টাৰসকলে তেখেতসকলক আহি আছে, তেতিয়া আপোনালোকৰ কিবা প্ৰভাৱ পৰিব নেকি? নপৰে। কাৰণ মই প্ৰথমতে কৈছোঁ তামোলপুৰ সমষ্টিটো এখন সৰু অসম। ইয়াত প্ৰায় 17টা জনগোষ্ঠীৰে ভৰা এটা সমষ্টি। এই যে 17টা জনগোষ্ঠী আছে, এই 17টা জনগোষ্ঠীৰে মোৰ লগত আশীৰ্বাদ আছে। আৰু সেইকাৰণে সেইটো আহিবই লাগিব। ইয়াম জিয়াম হেৰি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া, সকলোৱে আহি নিৰ্বাচনী প্ৰচাৰ চলাবই লাগিব। কাৰণ তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ। গতিকে মিত্ৰজোঁটৰ চৰকাৰত AJPৰ সভাপতি সন্মানীয় অতুল বৰা ডাঙৰীয়া আহিব লাগিব, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহিব লাগিব। অকল মুখ্যমন্ত্ৰী মহোদয় নহয়, দলৰ সভাপতি মহোদয় আহিব লাগিব, দলৰ কাৰ্যকৰ্তাসকল আহিব লাগিব। এই কাৰ্যকৰ্তাসকল যিহেতু মিত্ৰতা আছে, তেওঁলোকৰ মিত্ৰতা ধৰ্ম পালন কৰি ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাবই লাগিব। আমাৰ লগত যিহেতু তামোলপুৰ সমষ্টিৰ ৰাইজ আছে, গতিকে মোৰ কেম্পেইনৰ কথা নাই। আমাৰ সাংসদ মহোদয় হয়তো ঘূৰিব মোৰ লগত, আমাৰ লগত ৰাইজ আছে, ৰাইজে ঘূৰি আছে। মই বহুত গাঁৱত যোৱাই নাই, তেওঁ ৰাইজে প্ৰচাৰ চলাই আছে। সেইকাৰণে প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ? চাওক, এই মুহূৰ্তত মই প্ৰতিদ্বন্দ্বী কোন হ'ব, মই যিহেতু গাঁও অঞ্চলত মই এতিয়ালৈকে প্ৰচাৰ আৰম্ভ কৰা নাই। মই সমষ্টিটোহে ঘূৰিলোঁ। মই 3 দিন সমষ্টি ঘূৰিছোঁ। 2 দিন মা দুৰ্গাৰ আশীৰ্বাদ লৈছোঁ 42খন দুৰ্গা পূজাত, আৰু দশমীৰ দিনাখন মই গুৰুজনৰ আশীৰ্বাদ লৈ ঘূৰিছোঁ 18টা নামঘৰত। গতিকে যোৱাকালি আমাৰ কাৰ্যালয় ল'লে, আজিও সেই জন্মোৎসৱত গৈছোঁ। ঘৰৰ পৰাই দেৰিকৈ ওলাইছোঁ, মানুহ আহিছিল। আমি অহাকালিৰ পৰাহে গাঁও অঞ্চলত সোমাম, তেতিয়াহে মই গম পাম। কিন্তু আজিৰ তাৰিখত মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই। যিহেতু ইয়াৰ আগতে UPPL দলৰ যে সমষ্টিটো দখলত আছিল, গতিকে আপোনালোকে কি দেখা পাইছে? UPPL ৰাইজৰ মাজত সোমাব পাৰিছেনে বৰ্তমান অন্তৰত? নহয়, সেইটোতো আমি গম নাপাম। UPPL দলে ৰাইজৰ মাজত সোমাইছে নে সোমোৱা নাই, সেইটোতো মই নাজানিম, মোৰটোহে মই জানিম। আমি ৰাইজৰ মাজত অহাকালিৰ পৰাই সোমাম, ওপৰকৈ সোমাইছোঁ, এতিয়া ভালকৈ সোমাম, হয়নে কথাটো? তেখেতসকলে ৰাইজৰ মাজত সোমাব পাৰিছেনে নাই, সেইটো ৰাইজেহে ক'ব। মইতো প্ৰাৰ্থী হিচাপে মই ক'ব নোৱাৰিম সেইটো কথা মই ক'লে মোৰ ভুল হ'ব। তেখেতসকলে, মই যদি কওঁ ৰাইজৰ মাজত সোমাইছে, তেখেতসকলে এইকেইদিন সোমাই নাই, মই ক'ম সোমোৱা নাই, সেইটো মোৰ ভুল হ'ব নহয়। যিহেতু BTC বিভাজন অহা নাই নাই UPPL আৰু BJPৰ মাজত আপোনাৰ কিবা খেলি মেলি? কাৰ UPPL আৰু BJPৰ মাজত আপোনালোকৰ বিভাজন নাই, আপোনালোকৰ দলটোৰ বিশেষকৈ? নহয়, বিভাজনটো ৰাজনৈতিক হিচাপে নিৰ্বাচনী হিচাপে বিভাজন থাকিবই। কিন্তু যিটো সঁচা সেইটো সঁচা বুলি কয়। মই প্ৰথমতে কৈছোঁ, নতুন প্ৰজন্মক আমি শিকাব লাগিব যে ৰাজনীতিটো আচলতে গালি পাৰিলে ৰাজনীতি নহয়, সঁচাটোকো মিছা কৰা, মিছাটো সঁচা কৰা, সেইটো ৰাজনীতি নহয় বুলি মই ভাবোঁ। সেইকাৰণে মই প্ৰথমতে কৈছোঁ, নতুন প্ৰজন্মক আমি শিকাব লাগিব যে ৰাজনীতিটো আচলতে সঁচা বুলি ক'ব লাগে, মিছা বুলি কয়। ৰাজনীতি ক'লে নিৰ্বাচনটো আহিলে যে আমি বিৰোধীক গালি পাৰিব লাগিব, সেই কথাটো নহয়। আমি ৰাইজৰ কাম কৰিম বুলিহে ওলাই আহিছোঁ। আমি সেইকাৰণে মা দুৰ্গাৰ শপত খাই আহিছোঁ যে আমি ৰাইজৰ এজন জনপ্ৰতিনিধি হৈ থাকিম, ইয়াত ৰাইজৰ লগত কাম কৰি যাম। ৰাইজৰ যিটো দুৰ্দশা আজি চাওক, আমাৰ ইয়াত সঘনাই এটা কথা উচ্চাৰণ হয়, বড়ো অবড়ো।
কিন্তু বড়ো অৱৰোধটো কোনে সৃষ্টি কৰিছে সেইটো আপোনালোকৰ জ্ঞাত, সেই বিষয়ে মই সেইকাৰণে ক'ব। কিন্তু এই যে সাধাৰণ ৰাইজ, সাধাৰণ ভোটাৰ, সেইখিনি মানুহে প্ৰাপ্যৰ পৰা কিয় বঞ্চিত হৈ আছে? যে অকল যে অনাবৰো মানুহসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে সেই কথাখিনি মই নকওঁ। এই যে 17টা জনগোষ্ঠী, এই 17টা জনগোষ্ঠীয়ে কিন্তু প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। কিয় বঞ্চিত হৈ আছে? আজি আমি ভাবিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ লগে লগে এইবিলাক বস্তু নাইকিয়া হৈ যাব, কিন্তু দেখিলোঁ এই 8 মাহত আমি দেখিলোঁ সেই একেটা বস্তুৱে একে ধাৰাতে কিন্তু যাবলৈ গতি কৰিছে। হয়তো সন্মানীয় BTR শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা ভাল মন আছে, তেওঁ সম অধিকাৰ সম উন্নয়নেৰে কাম কৰি যোৱাৰ হয়তো তেওঁৰ ইচ্ছা আছে বুলি মই ভাবিছোঁ। কিন্তু হয়তো মাজৰ মানুহে হয়তো এই চক্ৰান্তটো কৰি তেনেকুৱাও কৰিব পাৰে। গতিকে সেইটো যিহেতু মই দলত নাই, দলৰ মজিয়াত নাই, ৰাজনৈতিক মঞ্চখনত নাই, সেইটো তেখেতসকলেহে আচলতে জানিব। যদিহে তেনেকুৱা হৈ আছে সেইবিলাক আচলতে শুদ্ধ হ'ব লাগে। প্ৰাপ্যজনে ভূমিকা কি হ'ব ইয়াত? কি কৈছে? আপোনাৰ ভূমিকা কি হ'ব? মানে 17টা জাতি আপুনি উন্নয়ন 17টা জাতি জনগোষ্ঠীক আমি কেনেদৰে আগবঢ়াই নিম সেইটো দিছপুৰৰ মজিয়াত আমি সেই বিভিন্ন জাতি জনগোষ্ঠীৰ দাবী আছে কিছুমান, সেই দাবীসমূহ আমি চৰকাৰৰ ওচৰত দাবী জনাব লাগিব। আজিলৈকে BTRৰ 4খন জিলাত আমাৰ বিধায়ক এজনো নাই। যিসকল বিধায়ক আছিল, 12গৰাকী বিধায়ক আছে, সেই বিধায়কসকলে কিন্তু আজিলৈকে সদনৰ মজিয়াত জাতি জনগোষ্ঠীৰ অভাৱ অভিযোগৰ কথা কোৱাটো আমি দেখা পোৱা নাই। কিয় নকয়? তেখেতসকলকতো আমি জনপ্ৰতিনিধি কৰি পঠাইছোঁ। যিখিনি আমাৰ প্ৰাপ্যৰ কথা তেখেতসকলে চৰকাৰৰ ওচৰত দাবী জনাব লাগিছিল, কিন্তু আমি দাবী জনা দেখা নাই। আজি আপোনালোকেও জানে আমাৰ হেড অফিচ ক'ত? মচলপুৰত আপোনালোকেও গৈ থাকে, কিন্তু ৰাস্তাটোৰ অৱস্থা দেখিছেনে? হেড অফিচ যোৱা ৰাস্তাত বাইকখন নিব নোৱাৰি। মডেল BTC বুলি আমি দাবী কৰোঁ, সেই মডেল BTCত আমি কি 10 টকা দি বাঁহৰ দলঙেদি আমি বাইক পাৰ কৰিব লাগে। 50 টকা দি আমি 4চকীয়া গাড়ীখন কিমান ৰিক্সত বাঁহৰ দলঙেদি গাড়ীখন পাৰ কৰে। সেই কথাবিলাক ৰাইজে চাই আছে নহয়। গতিকে আমি সেইবিলাক কথাতেই চকু দিম। কিয় আজিও এই মডেল BTCত বাঁহৰ দলঙেদি আমি যাব লগা হয়? কিয় নাৱেৰে পাৰ হ'ব লগা হয়?